সেই দোস্ত মানে আমি কি যে ভাঙি গৈছিল ৰাস্তাটো খোৱাই লৈ গৈছিল আমি এতিয়া চাব আহিছিলোঁ এই মোৰ লগত আমাৰ ছাৰে আছে মানে ইয়াতে মানে কি দলংখনটো নাইয়ে একদম মানে এই পানী এই নাও দিয়ে এই বহুত দূৰৰ পৰা নাও এখন ইয়াৰ পৰা লৈ যায় সেইটো ৰাস্তাত দিয়ে সেইফালৰ পৰা এইফালে আনে সেইখিনি মানে কি বিৰাট অৱস্থা একদম কাঢ়ি লৈ গৈছে সেইখিনি আমি চাব আহিছোঁ লগতে আপোনালোকে চাওক সেই চাওক নাওখনত এটা আপি যাই আছে সেইটো পাৰকলৈকে যাব এতিয়া যাওক আমি এতিয়া মানে মই এতিয়া এই য'ত ভাঙছিল মানে ৰাস্তাখিনি খোৱাই লৈ গৈছিল বানে একদম উটাই লৈ গৈছিল একদম ঢৌ মাৰি আগৰ ভিডিঅ'টোত দিছিলোঁ সেইখিনি জেগালৈকে যাই আছোঁ এই ইয়াতে মানে একদম মানে কি ৰাস্তাটো খোৱাই লৈ গৈছে কিমান 15 ফুটটো বেছি হ'ব কিজানি মাছখিনিত একদম দ কৰি খোৱাই লৈ গৈছে এতিয়া মানে ইয়াতে শাকো দিব এই বাঁহ চাহ পুতি আছে JCB হৈছে একদম ইয়াৰ পৰা একদম মেটেৰিয়েল আনছি শিল মানে চেইন কেবেল আনছি চবেই মানে একদম লাগি আছে একদম আৰু এহেঁতি মানে এখন দলং হেনে আছিল দলং নহয় মানে দং বুলি কয় দং আছিল আমি দলং বুলিয়ে ক'লোঁ দেচোন মানে সেইখন ভাঙি চিঙি একদম লৈ গৈছে বহুত দূৰলৈকে লৈ গৈছে এতিয়া মানে কি চবেই এতিয়া মানে লগ হৈ এখন মানে শাকো দিব বহুত মানুহ লগ হৈ আছে ইয়াতে আৰু মানে মংগলদৈতো বোলে পানী হৈ আছে ছাৰে কিবা আলোচনা কৰি আছে আৰু এই এতিয়া ধনজিত দাং আছে এই কি কৰিবি এতিয়া কৈ দি ভালকে আমি দলং বনাই আছোঁ আহোম দলং বনাই আছে নামটো ধনজিত দা আমি চিনি পাওঁ আমাৰ ওচৰৰে ঘৰ একদম ভাগাত ধৰি বাগৰি গেল একদম সাঁতৰি আমি হেৰা কৰিব লাগে দুইবে পানীৰ তলত দুই পাইছিলে না আহোম দুইবে চব দুইবে নাও বনাই আছে নাও নহয় দলং বনাব দলং না দলং বনাব নাও বনাব শাকো বনাব চব কামত লাগি আছে চব আৰু সেহেঁতি আৰু নাও দি আৰু মানুহ নি আছে এনেকে এইখান নাও বাঁহ কাটি আছে দলং মানে আছে কিছুমানে আৰু মানে পানীৰ তলত দুইবে কৈছে না বাগাত দি আছে বাগাৰ লাগছি তাৰ মানে চব কামত ব্যস্ত মানে অহা যোৱা যাতায়াতটো একদম মানে বন্ধ হৈ গৈছে না সেইকাৰণে মানে চবৰে অসুবিধা হৈ আছে একদম এই চাওক কিমান মানুহ এই নাৱেদি আহিব লগা হৈ আছে একদম এই এনেকৈ বহুত তাৰ পৰা তেনেকৈ নাৱে লৈ মানুহখিনি অহা যোৱা কৰি আছে চাইকেল লৈ উঠি নাৱত গতিকে কেতিয়াবা মানে ছাগলী লৈ আহিব লগা হয় কাৰণ বানপানীৰ মানে হৈ যোৱাৰ আগে মানে সেইফালে গৰু ছাগলী যিগিলাখান যি আছিল সেইটো আহিব পৰা নাই বৰ্তমানলৈকে এতিয়ালৈকে সেই নাৱেদি আনি আছে নাৱেদিও আনে কেতিয়াবা আৰু গৰুগিলা ছাগলীগিলাখান নাৱেদি আনিব লগা হৈ আছে বিৰাট যত হৈ আছে একদম এই মানুহখিনি আহি আছে একদম নাও লৈ এতিয়া নামিব এতিয়া এটাকে এতিয়া মানুহ নামি আছে এইজন মানুহে বেগ চেগ লৈ একদম আহিছে একদম বেডিং পত্ৰ লৈ আহিছে তাৰমানে চাকৰি কৰা আছিল নেকি ছুটি লৈ আহিল নেকি বানপানী হোৱাৰ কাৰণে ঘৰত খবৰ দিছে নেকি বোলে আমাৰ ইয়াতে বানপানী হৈছে বোলো আহক মানে চলি বুলি আছিল যদি দেউতা বানপানী হৈছে আমাৰ একে আহক এতিয়া আমি কি কৰোঁ সেইকাৰণে বেডিং পত্ৰ লৈ আহিছে কিজানি মোৰ এটা ধাৰণা এতিয়া মানে কি কথাটো হ'ল আহোঁতো নামিলে চব মানুহখিনি এতিয়া মই এতিয়া নাৱত উঠি যাম সেইটো পাৰত আৰু নাৱত উঠি মই পায়ে নাছিলোঁ আজি প্ৰথম উঠিম মই বলকচোন এই মানে কি মই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ নাৱত উঠিয়ে পোৱা নাছিলোঁ আজিলৈকে আজি প্ৰথম উঠিলোঁ আজি আমি এইটো পাৰৰ পৰা আমি সেইটো পাৰক যাম এতিয়া মানুহ ৰাতি আছে মানুহখিনি লৈ আহিম এই চাওক না কি পানী জীৱনত মানে প্ৰথম এই পানীৰ ওপৰত নাৱত আজি এই আমাৰ এই দাদাজনে পানী সিঁচি আছে নাৱত আগতে মানে এইগিলা পানী সিঁচা দেখিছিলোঁ আজি মানে পুৰা ফেচ টু ফেচ আজি নাৱত থাকি নিজে থাকি হেৰি পঢ়ি লওঁ আৰামছে মানে নিজে আজি বহি থাকি আজি এক্সপিৰিয়েঞ্চটো নিজে অনুভৱ কৰি দিলোঁ আমাৰ এই তেখেত একদম নাৱৰ আমাৰ ড্ৰাইভাৰজনে চাইকেলৰ পাছত আছে ষ্টিয়াৰিং ঘূৰি আছে ষ্টিয়াৰিং নাই দেছোঁ আজিকালি নাৱত সেই বৈঠা দি কৰি আছে
দাদা অনুভৱটো অলপ কৈ দিয়ক কেনেহেন কি ঠিকে আছে নাওটো একদম বঢ়িয়া হৈছে টেনচন নাই মানুহ মোটামুটি কিমান পাৰ হৈ আছে হাজাৰ হাজাৰ মানুহ পাৰ হৈ আছে আৰু আমাৰ অলপ কষ্ট হৈছে এই যে আনা নিয়া কৰি আছে কিবা পইচা পাতি দিয়ে না পইচা অনা নিয়া কৰি আছো এই চৰকাৰে বা কি কৰে আমাক মানে মানুহখিনি দিয়া নাই পইচা আকৌ মানুহ দিয়া নাই 1 টকা দিয়া নাই চৰকাৰে আমাক দিব বুলি কৈছে আচ্ছা চৰকাৰ দিব বুলি চাওক এইবিলাক এজনে গাঁৱৰে না কয়াৰী ঘৰটো ভাঙাৰ কাষতে য'ত হৈ গৈছে ভাঙাৰ ওচৰতে ঘৰ আমি এতিয়া মানে কি নাৱৰ আমাৰ ড্ৰাইভাৰজনক দেখাই দি আছো এইজন গাঁৱৰে মানুহ এইফালৰ পৰা সেইটো ফালে যাব আমাৰ ড্ৰাইভাৰজন এইজন চিনাকিয়ে মানুহ আমাৰ মই চিনিয়ে পাইছো নামটো জানা নাই এইটো পাৰ আহি পালোঁ এই মানুহজনে এতিয়া নামিল আৰু এই ল'ৰাকেইজন ল'ৰাজনে এতিয়া মানে আহিব এইটো পাৰৰ পৰা সেইটো পাৰ যাব চাইকেলখন এতিয়া নাৱত উঠাই দি আছে আৰু পিছফালৰ এইজন মানুহ যাব লগত আৰু বা কোনোবা আছে না নাই চাই লওঁ আস্তে আস্তে লৈ যাই আছে এতিয়া ময়ো এতিয়া ধুনীয়াকৈ যাই নাৱত উঠি দিওঁ এতিয়া নাৱত উঠিলোঁ এতিয়া নাৱত উঠি মানে গোটেইখনে তোমাৰ ড্ৰাইভাৰে এতিয়া নাওখন চলাই দিছি পানী একদম এনেকৈ যাই আছে ফাৰ্ষ্ট মানে এই ফিলটো মানে আজি প্ৰথম অনুভৱ কৰিছোঁ এনেহেন ফিল জীৱনত পাইবা নাছিলোঁ কেনেহেন লাগছে মানে কি ক'বা নোৱাৰি আৰু মানে বহুত আৰু ভাল লাগছে আৰু একদম যেনে এই পানী হেৰি কৰি আছে এইটো ডাবাত এই ডাবাৰেদি মানে কি আমি সিহঁত দেখিছিলোঁ মানে কি বুলি কয় এই নাও খেল দিলে আমি ওপৰৰ পৰা চাই থাকোঁ এনেকৈ পানী সিঁচি থাকে এনেকৈ আজি ময়ো সিঁচি দিওঁ অলপ পানী এই সিঁচি দিলোঁ মানে কি পানীটো নাৱত ফুৰকি থাকে নেকি অলপ অলপকৈ অলপ নতুনটো নাওটো ফাৰ্ষ্ট তেল চেল মাৰা নাইতো অলপ অলপ পানী কুঁহাদি বা উঠি আছে পানী সিঁচি থাকিব লাগিব দিনটো অলপ অলপ সিঁচি থাকিব লাগে কিন্তু অলপ তেল চেল মাৰিলে ঠিক হ'ব কিজানি পানী সিঁচি থাকিব লাগে পানী ফুৰকি থাকে নাৱেদি এতিয়া পানীৰ তলৰ পৰা ভিডিঅ'টো কেনেহেন হয় সেইটো চাম এতিয়া তলৰ পৰা কেনেহেনকৈ কি হয় মাছ দেখা পাওঁ নে নাপাওঁ সেইটো চাই লওঁ একো দেখা নাপাওঁ ঘোলা পানী হৈ আছে চাফা পানীত একদম মানে ক্লিয়াৰকৈ দেখা পাম বাৰু যি নহওক বেলেগ এদিন চাফা পানীত চাম মাছ চাম এতিয়া নাৱৰ পৰা নামি এতিয়া আমি ৰাস্তা কাঢ়িলোঁ এই চব মানুহগিলাখানে ৰাস্তাদি যাব আৰু নাৱৰ পৰা নামি এতিয়া ময়ো এতিয়া ঘৰত যাম এতিয়া বাই বাই আৰু নেক্সট ভিডিঅ' এটাক লগিন মানে ময়ো প্ৰিপেয়াৰ হৈ লওঁ আপোনালোকক মানে পাতি থাকক আৰু নতুন চেনেল ছাবস্ক্ৰাইবটো কিন্তু নিশ্চয় কৰি দিব একদম কাৰণ কথাগিলাখান মইতো ক'বা ভালকৈ নাজানো তথাপিতো আৰু নতুনকৈ ইচ্ছা কৰিছোঁ যেতিয়া আৰু চেষ্টা কৰি আছোঁ গতিকে চাব দে বাই বাই আৰু